নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই খুব সোনকালে আৰু সহজতে হোৱা এটা ৰেচিপি দিব বিচাৰিছোঁ। সকলোৱে নিজৰ ল'ৰা ছোৱালীক টিফিন দিব লগা হয় বা হাজবেণ্ডক অফিচলৈ যোৱা সময়ত টিফিন দিব লগা হয় আৰু ৰাতিপুৱা টাইমটো চবৰে বহুত দৌৰা দৌৰি হৈ থাকে, তথাপিতো আমি টিফিন দিবই লাগিব। সেইকাৰণে ভাত বনোৱাৰ লগতে সহজতে বনাব পৰা এটা টিফিনৰ ৰেচিপি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। যদি আপোনালোকে ভাল পায়, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই 4টা পিঁয়াজ কাটি ল'লোঁ। তাৰ পাছত পিঁয়াজখিনি কাটি হোৱাৰ পাছত গৰম ভাত কেইটামান ঠাণ্ডা হ'বলৈ দিম। তাৰপাছত এটা কণী ভাগি ল'লোঁ। ভাগি লৈ তাত নিমখ দি পেলাই মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ। তাৰপাছত কাটি থোৱা পিঁয়াজ জলকীয়াখিনি তেলত দি অলপ ভাজি ল'লোঁ। হালধি নিমখ দি গোটেইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত কণীখিনি দি দিলোঁ। কণীখিনি দি ভাজি লৈ তাৰপাছত ঠাণ্ডা কৰি থৈ দিয়া ভাতকেইটা কেৰাহীটোত দি সোৱাদ অনুযায়ী অলপমান মছলা দিলোঁ আৰু এনেকৈ এটা সৰু টিফিন তৈয়াৰ। যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব। যদি ভাল পায় জনাব। থেংক ইউ।